মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 15 দিনীয়া ছয়খন সমলৰ সমল নং 2ৰ ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 2 খাদ্যৰ উপাদান এই পাঠটিৰ যিখিনি প্ৰশ্ন ইয়াতে দিয়া হৈছে গোটেইখিনি প্ৰশ্ন মই সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে কিন্তু চাবা, তেতিয়াহ'লে গোটেই কেইটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ পাবা। আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা পৰৱৰ্তী ভিডিঅ'বিলাক ইজিলি পাই থাকিবলৈ, আৰু ভিডিঅটো ভাল পালে এটা লাইক কৰি দিবা। এতিয়া মই আৰম্ভ কৰিছো। তোমালোকে ইয়াতে স্ক্ৰীনত দেখাই পাইছা ছয়খন সমল নং 2 ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান অধ্যায় 2 খাদ্যৰ উপাদান। প্ৰথমতে আমি আলোচনা কৰো পূৰ্বজ্ঞান। তোমালোকে স্ক্ৰীনত দেখা পাইছা ধুনীয়াকৈ পূৰ্বজ্ঞান। আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ। আমাৰ দেশ ভাৰতবৰ্ষত বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্যাভ্যাস ভিন ভিন। আমাৰ দেশৰ মানুহ কেনে ধৰণৰ খাদ্যৰ প্ৰতি আকৰ্ষিত, জ্যেষ্ঠ লোক এজনক সোধা আৰু তেওঁৰ পৰা কথাখিনি জানি লৈ এই বিষয়ে তলত লিখা। আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ খাদ্যাভ্যাস আছে বা বিভিন্ন অঞ্চলৰ মানুহ বিভিন্ন ধৰণৰ খাদ্য খায়। আমি জ্যেষ্ঠ লোক এজনক সুধি পেলাই এই কথাখিনি আমি লিখিব লাগে। তোমালোকে চোৱা, ইয়াতে 5টা অপশ্যন দিয়া আছে, ক খ গ ঘ ঙ। এই 5টা অপশ্যন খালী আছিলে, মই পূৰ কৰি দিছো। ক নম্বৰত দিছো আমাৰ দেশত অঞ্চলভেদে মানুহবোৰে বিভিন্ন ধৰণৰ খাদ্য খায়। ঠিক আছে, যেনে ভাত, ৰুটি আৰু বহুতো আছে ইত্যাদি। খ নম্বৰ অসম, পশ্চিমবংগ আদি ৰাজ্যৰ মানুহৰ প্ৰধান খাদ্য ভাত। ভাতৰ লগত দাইল, মাছ, মাংস, বিভিন্ন শাক পাচলি আদিৰ আঞ্জা খায়। এই অসম আৰু পশ্চিমবংগৰ ৰাজ্যৰ মানুহবিলাকে এনেকুৱা ধৰণৰ খাদ্য খায়। গ নম্বৰ বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ মানুহৰ প্ৰধান খাদ্য ৰুটি। ৰুটিৰ লগত অকমান, ইয়াত লগত কথাটো উঠা নাই, ৰুটিৰ লগত অকমান ভাত, দাইল, মাংস, বিভিন্ন ধৰণৰ শাক পাচলি আদিৰ আঞ্জা খায়। অ'কে। ঘ নম্বৰ দক্ষিণ পশ্চিম ভাৰতৰ মানুহবিলাকে মাছ মাংস খুব বেছি পৰিমাণে খায়। ঙ নম্বৰ পাঞ্জাৱৰ মানুহে মাকৈ ৰুটিৰ লগত বিভিন্ন শাক পাচলিৰ আঞ্জা বেছি পৰিমাণে খায়। এই যে আমাৰ অঞ্চলভেদে ৰাজ্যভেদে বিভিন্ন ধৰণৰ খাদ্য অভ্যাস আমাৰ আছে, এই কথাখিনি বুজাৰ কাৰণে আমাক এইখিনি কথা কৈছে। এতিয়া তোমালোকে নেক্সট পেৰাগ্ৰাফলৈ আহা। আমি খোৱা খাদ্যবোৰত পৰিপোষক নামেৰে কিছুমান উপাদান থাকে যিবোৰে আমাৰ শৰীৰৰ বাবে আৱশ্যকীয়। ঠিক আছে, এনে ধৰণৰ প্ৰধান পৰিপোষকবোৰ হ'ল কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ। তোমালোকে কিতাপত পাইছা এইবিলাক। ইয়াৰ উপৰি আমাৰ আহাৰত থকা আহযুক্ত খাদ্য আৰু পানীও আমাৰ শৰীৰৰ বাবে প্ৰয়োজন। তোমালোকে সমলখন লগত লৈ ভিডিঅ'টো চাবা। সুস্বাস্থ্য আৰু শৰীৰৰ বৃদ্ধিৰ বাবে আমি সদায় খোৱা খাদ্যত এই উপাদানবোৰ থকা আৱশ্যক। পৰিপোষকবোৰে আমাৰ শৰীৰক কেনেদৰে সহায় কৰে তোমালোকে জানানে? পাঠ্যপুথি চাই লোৱা আৰু তাৰ ক্ৰিয়াকলাপবোৰ কৰা। ইয়াতে ক্ৰিয়াকলাপ 1ত প্ৰশ্ন দিছে 2টা। তোমালোকে চোৱা, ইয়াতে এটা কি দিছে, আমাৰ ডায়েট চাৰ্ট দিছে, স্নেহ পদাৰ্থ, প্ৰটিন, ভিটামিন আৰু লৱণ, কাৰ্বহাইড্ৰেট, ইয়াতে এটা চাৰ্ট দিছে। তো এই প্ৰশ্ন দুটাৰ উত্তৰ আমি ইয়াতে লিখিছো। শক্তিদায়ক খাদ্য হ'ল স্নেহ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেট থকা খাদ্যবোৰ। যিবিলাক খাদ্যত স্নেহ পদাৰ্থ আৰু কাৰ্বহাইড্ৰেট থাকে তেনেকুৱা খাদ্যক শক্তিদায়ক খাদ্য বুলি কোৱা হয়। 2 নম্বৰত আছে শৰীৰবৰ্ধক খাদ্য, ডেছ লিখা আছিলে তাতে। তো শৰীৰবৰ্ধক খাদ্য হ'ল প্ৰটিন থকা খাদ্য। যিবিলাক খাদ্যত প্ৰটিন থাকে সেইবিলাক খাদ্যক শৰীৰবৰ্ধক খাদ্য বুলি কোৱা হয়। লিখি ল'বা। ক্ৰিয়াকলাপ 2, তলত দিয়াবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে কি কৈছে চোৱা, 1 নম্বৰত কাৰ্বহাইড্ৰেট বেছিকৈ থকা খাদ্যবোৰ হ'ল আলু, মাকৈ, ঘেঁহু, কুঁহিয়াৰ। খ নম্বৰত আছে মাংস, মাছ, কণী, দাইল। গ নম্বৰ আম, অমিতা, সুমথিৰা, কল। ঘ নম্বৰ শাক, পিঁয়াজ, আদা, বিলাহী। এইকেইটাৰ ভিতৰত কোন অপশ্যনত কাৰ্বহাইড্ৰেট বেছিকৈ থাকে? তো আলু, মাকৈ, ঘেঁহু আৰু কুঁহিয়াৰ। এই ক নম্বৰ অপশ্যনটো শুদ্ধ। 2 নম্বৰত কি কৈছে, বেছিকৈ প্ৰটিন থকা খাদ্যবোৰ হ'ল আম, অমিতা, সুমথিৰা, কল। খ নম্বৰ হ'ল আলু, ভাত, ঘেঁহু, চেনি। গ নম্বৰ বন্ধাকবি, ভেন্দি, পিঁয়াজ, বিলাহী। তো আমাৰ ক অপশ্যনটো কাৰেক্ট, আম, অমিতা, সুমথিৰা আৰু কল। এনেকুৱা ধৰণৰ খাদ্যবিলাকত প্ৰটিন থাকে। 3 নম্বৰ আমাক ৰোগৰ পৰা ৰক্ষা কৰা পৰিপোষক হ'ল ভিটামিন আৰু খনিজ লৱণ, কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থ, প্ৰটিন আৰু কাৰ্বহাইড্ৰেট, ৰুক্ষাহাৰ বা ৰাফেজ আৰু খনিজ লৱণ। কোনটো কাৰেক্ট অপশ্যন? আমাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ কেনেকুৱা ধৰণৰ খাদ্যৰ প্ৰয়োজন? প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থকা খাদ্যবোৰৰ প্ৰয়োজন। ঠিক আছে, এইবাৰ 3 নম্বৰ ক্ৰিয়াকলাপ চোৱা। আমাৰ খাদ্যত থকা প্ৰধান পৰিপোষকবোৰ হ'ল কাৰ্বহাইড্ৰেট, ইয়াতে খালী আছিলে মই ফিল আপ কৰিছো, কাৰ্বহাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ, ভিটামিন, খনিজ লৱণ। কিতাপত আছে, ইয়াৰ সমলখনতো আছে, পঢ়ি ল'বা। ক্ৰিয়াকলাপ 4, ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ক স্তম্ভত কি কি আছে? শ্বেতসাৰ, প্ৰটিন, স্নেহ পদাৰ্থ, চেনি, খনিজ লৱণ। আৰু খ অংশত আছে গ্লুকজ, মাহ, আলু, কেলছিয়াম, মাখন। তো আমাৰ শ্বেতসাৰ আলুত থাকে, প্ৰটিন মাহজাতীয় পদাৰ্থত থাকে, স্নেহ পদাৰ্থ মাখনত থাকে, চেনি থাকে গ্লুকজত, খনিজ লৱণৰ লগত কেলছিয়ামৰ মিল আছে। গতিকে ক অংশৰ লগত ক স্তম্ভৰ লগত খ স্তম্ভৰ মিল। তোমালোকে এইটো লিখি ল'বা।
এতিয়া চোৱা ক্ৰিয়াকলাপ 5 এজন মানুহে খোৱা আহাৰত কোনবিধ উপাদানৰ অভাৱৰ বাবে তলত উল্লেখ কৰা সমস্যাবোৰ দেখা দিয়ে সেয়া তোমাৰ কিতাপৰ পৰা উল্লেখ কৰা এই যে আমাক কি কৈছে আমাৰ কিছুমান খাদ্যত যিবিলাক আমাৰ কি হয় আহাৰত কোনবিধ উপাদানৰ অভাৱ হলে কেনেকুৱা ধৰণৰ অসুবিধা হয় ক নম্বৰ কৈছে মানুহ এজনে স্কাৰ্ভি ৰোগত ভুগিছে তো কি ভিটামিন বা কি ধৰণৰ মানে উপাদানৰ অভাৱ হলে আমাৰ স্কাৰ্ভি ৰোগ হ'ব পাৰে মানুহৰ শৰীৰত ভিটামিন সিৰ পৰিমাণ হ্ৰাস পালে স্কাৰ্ভি ৰোগ হয় এই ৰোগত মানুহৰ দাঁতৰ আলুৰ পৰা তেজ ওলাই আৰু ঘাঁ শুকাবলৈ বহুত সময় লাগে প্ৰয়োজন অনুসৰি ভিটামিন সি যুক্ত আহাৰ খাব লাগে বাস আমাৰ ভিটামিন সিৰ অভাৱ হলে স্কাৰ্ভি ৰোগ হয় মই ডিটেইলছ লিখিছো তোমালোকে লিখি ল'বা খ নম্বৰ মানুহ এজনৰ দৃষ্টিশক্তি কমিছে তেতিয়াহ'লে কি হ'ব শৰীৰত ভিটামিন এৰ অভাৱ হলে মানুহৰ দৃষ্টিশক্তি কমি যায় প্ৰয়োজন অনুসৰি ভিটামিন এ যুক্ত খাদ্য খাব লাগে ঠিক আছে এইবাৰ গ নম্বৰটো চোৱা মানুহ এজনে ৰক্তহীনতাত ভুগিছে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ উপাদানৰ প্ৰয়োজন হ'ব শৰীৰত লোৰ পৰিমাণ কমি গলে মানুহে ৰক্তহীনতাত ভোগে আৰু শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে গতিকে আমাৰ লো জাতীয় খনিজ লৱণ যিবিলাক খাদ্যত আছে তেনেকুৱা ধৰণৰ খাদ্য বেছিকৈ খাব লাগে এইবাৰ ক্ৰিয়াকলাপ 6 শব্দ শৃংখল তোমালোকে চোৱাচোন এই শব্দ শৃংখলটো দিয়া আছে ক্ৰিয়াকলাপ 6ত তলত কোৱেশ্চন বিলাক দিয়া আছে এটা মূৰৰ পৰা আনটো মূৰলৈ 1 2 আৰু 3 আৰু তললৈ 4 আৰু 5 তেতেলিয়া দাগ লাগিলে খাদ্যবস্তুত কি থকা বুজায় প্ৰশ্ন দিছে তেতেলিয়া দাগ লাগিলে খাদ্যবস্তুত কি থকা বুজায় স্নেহ পদাৰ্থ থকা বুজায় আৰু প্ৰশ্ন 2 নম্বৰ যে কাৰ্বোহাইড্ৰেট আৰু স্নেহ পদাৰ্থ আৰু কি বুলি জনা যায় শক্তিদায়ক ঠিক আছে আজাতীয় খাদ্যৰ অন্য নাম কি রুক্ষা আহার লিখি লবা স্নেহ পদার্থ এতে স্নেহ পদার্থ আমার 4 নম্বৰ উত্তৰটো কিন্তু স্নেহ পদার্থ 4 নম্বৰত কি আছে সোৱা তোমালোকে কাৰ্বোহাইড্ৰেট আর এটা নাম ঠিক আছে ইয়াতে মই লিখিয়ে দিছো লিখি লবা এইবাৰ এই 4 নম্বৰ উত্তৰ ডাইৰেক্ট লিখা যায় প্ৰশ্নটো মই লিখা নাই কাৰ্বোহাইড্ৰেটৰ আর এটা নাম লিখি লবা হা তো 5 নম্বৰ খাদ্যত থকা উপাদান কি পৰিপোষক এইখিনি আমি আজিৰ ভিডিওত আলোচনা কৰিলো তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো ভাল লাগে লাইক আৰু শেয়াৰ কৰি লবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ